हेलो फ्रेंड्स, आज भिडिओ जो ऑनलाइन एग्जामर ऊपर सो बहुते কৈ আছে ऑनलाइन एग्जाम কৰিব লাগে सो ऑनलाइन एग्जाम কৰিব পাৰে কিন্তু এটা प्रॉब्लेम আহিব পাৰে। सो আমি এতিয়া গাঁৱত থাকো, গাঁৱতো নেটवर्क কম জানেই। सो মই এতিয়া গাঁৱৰ পৰা বহুত দূৰ আছো, এটা ভিডিঅ' আপলোড কৰিলোঁ। सो কেনেকৈ মানে অনলাইন এক্সামটো তো দিবই লাগিব আৰু বহুতৰে মোবাইল নাই, সেইটো এটা হয়। সো সেবাও কৈছে অনলাইন এক্সাম কৰিব পাৰে। মোৰ মতে CBSE যদি কেনচেল কৰিব পাৰিছে সো আমাৰ কিয় নোৱাৰে, আমাৰো কেনচেল কৰিব লাগে। সেইটোৱে অনলাইন এক্সাম কৰিব পাৰে কিন্তু সেই প্ৰব্লেম আহিব। এতিয়া মোবাইল নাই কিছুমানৰ, সো বহুতৰে মোবাইল নাই বুলি ক'ব লাগিব। এইটোৱে আৰু এক্সামটো কিয় কেনচেল কৰিব নোৱাৰে বাৰু, কেনচেল কৰিব লাগে মোৰ মতে। এতিয়া বহুতে ভাবিব যে মই পঢ়া নাই বা কিবা, সেইটোৰ কাৰণে কেনচেল কৰিব লাগে। সেইটো নহয়, কৰোণাটো অতি একেবাৰে বাঢ়িছে আমাৰ এই গাঁৱতে। এতিয়া কয়জন ওলাল হিচাপেই নাই। তো সেইটোৱে মোৰ মতে কেনচেলেই কৰিব লাগে। আপোনালোকে কি ভাবে? আৰু মোৰ ভিডিঅ' বহুতেই চাই কিন্তু ছাবস্ক্ৰাইব কিয় নকৰে? সো আপোনালোকে কৈছোঁ ছাবস্ক্ৰাইবটো কৰি দিব, তেতিয়াহে মোৰ আৰু নতুন নতুন ভিডিঅ' বনাব অলপ জচটো বাঢ়ি যায়। তো ছাবস্ক্ৰাইবটো কৰিব। মোৰ ভিডিঅ' কোৱালিটি ইমান ঠিক নহয়, সো তেতিয়াও আপোনালোকে অলপ আগবাঢ়ি নিয়ক মোক, তেতিয়া ভাল ভাল ভিডিঅ' আনি থাকিম। তো আপোনালোকে ছাবস্ক্ৰাইবেই নকৰে, কি ক'ম আৰু। জলদি জলদি শ্বেয়াৰ কৰি দিয়ক ভিডিঅ'টো, ছাবস্ক্ৰাইব কৰক। এইটোৱে, বাই বাই, লগ পাই আছোঁ নেক্সট ভিডিঅ'ত।